Hey guys, welcome back to my channel. আজি ফ্লিপকাৰ্টৰ পৰা এটা পাৰ্চেল আছে প্ৰিণ্টাৰ অৰ্ডাৰ দিছিলোঁ। প্ৰিণ্টাৰটো আপোনালোকক দেখুৱাইছোঁ আনবক্সিং কৰি। এইটো হৈছে আমাৰ প্ৰিণ্টাৰ কেনন পিক্সমা কেননৰ প্ৰিণ্টাৰ। একবাৰ আমি খুলিছোঁ, খুলি পেলাই চাইছোঁ। এবাৰ আপোনালোকক খুলি পেলাই দেখুৱাইছোঁ। এনেকুৱা ইয়ালে দাও দিছি পাৱাৰ কেবল আৰু এইডাল কম্পিউটাৰৰ লগত কানেক্ট কৰা লেপটপৰ লগত। গাইছ ইজি কামো দেখা নাই গাইছ ইলান দিছি কিবা কিবি পঢ়ি চাব লাগিব পাছত ভালকে। তো এই সাইডত guys, tinggal আছে safety guard আৰু ইয়াতে আছে দুটা ইংক দুটা আৰু এটা আৰু এই তিনটা টোটাল 6টা। গাইস মেন বস্তুটো ওলাইছো আস্তেকে বেয়া হৈ জানে। safety guard tiga kita तो guys अब यात ब्लैक टी मारा আছে ब्लैक नो रेड ब्लैक टी तो उठा दियो तो ब्लैक ने ভ্যারিয়েট আছে দেখা নেকি তো রেড হে দেখা নাই নেকি ওই ফলো মারা আছে চাইলো ইয়াতে মারা আছে ইয়াতে আছে মারা ইয়াতে আছে তো তাড়াতাড়ি করে খুলি লো অন ডিসপ্লে পুরো সাই ইয়াতে ইলান আছে খুলে দিলো ইয়াতো মারা আছে ব্ল্যাক টিপ মারা আছে ব্ল্যাক টিপ খুলে দিও ফার্স্ট। তো গাইস আমি প্রিন্টারটো খুলি ললো এটো আৰু প্ৰিন্টাৰটো লগত কি দিছি আমি কৈছো। এইখন দিছে এইবোৰ ইউজাৰ মেনুৱেল তাৰপিছত এই দিছে এই দুটা এই তিনটা দিছে আৰু এই এটা দিছে আৰু এই দুটা কি বস্তু নাজানো নাই দিছে আৰু পাছত চাইছো কৈছো। তো প্ৰিন্টাৰটো হৈছে আমাৰ কেননৰ প্ৰিন্টাৰ আৰু ইয়াৰ আছে স্ক্যান কিউআৰ কোড ফৰ প্ৰিন্টাৰ ইনষ্টলেশ্যন ভিডিঅ'। যদি আপোনালোকে প্ৰিন্টাৰৰ ইনষ্টলেশ্যন ভিডিঅ' চাব বিচাৰে এইখনত স্ক্যান কৰিব দিছে আৰু ইয়াৰ দিছে ফৰ হোৱাটছআপ সার্ভিস সাপোর্ট স্ক্যান কিউআর কোড। তো গাইস আমি প্রিন্টাৰৰ বিষয়ে একো নাজানো আজি ফার্স্ট টাইম কিনিছো কেনকে ইউজ কৰে কেনকে ইনষ্টল কৰে তো তুমি জানা নেকি গাইস ইও নাজানে মই চাইছো এতিয়া ইও নাজানে মই চাইছো মেনুৱেল গাইস এইখন হল প্ৰিন্টাৰৰ লগতে আহিছে ইউজাৰ মেনুৱেল এইখন অলপ পঢ়ি চাও কি পাৰো যি বুজিবা হেনকে লগাই দিম আর ভাল হলি হ'ব বেয়া হলি হ'ব ইহন চাইলো আমি অলপ টাইম আপোনালোকে ৰবক আৰু ইয়াতো স্ক্যান কৰি চাও ভিডিঅ' তাৰ পিছত যেতে অলপ জানা হ'ব তেতিয়া আপোনালোকক দেখুৱাইছো। ইনষ্টলেশ্যন কৰাৰ মানে নাজানিছিলো ইউটিউবত ভিডিঅ' এটা চালো ইনষ্টলেশ্যন কৰা আৰু ইখন অলপ পঢ়ি চালো মতে এটা লগাইছো। তো গাইস এই দুটাৰ নাম হৈছে কাৰ্ট্ৰিজেছ এটা হৈছে ইয়াত চাব পাৰে ব্ল্যাক আৰু এটা হৈছে ইয়াতে ব্ল্যাক টিপ মাৰা আছে সি মানে কালার দুটা এই দুটা ফার্স্ট লগাই ল'ব লাগিব আমি ইয়াত প্ৰিন্টাৰটোৰ ইয়াত লগাই ল'ব লাগিব আমি। তো মই লগাই লওঁ দেখাইছো মানে গাইস এইখনৰ মতে হৈছে ফার্স্ট চেকিং ইন আইটেম গিলান চেক কৰিব দিছে সব আছে মোৰ টেনশন নাই। ৰিমুভ পেকেজিং মেটেৰিয়েল মানে
মই যে কৈছিলোঁ ব্লেক টিপ, এইটো ব্লেক টিপ নহয়, মানে অৰেঞ্জ টেপটো গুচাই ল'ব দিছে, গুচাই ল'লোঁ। তাৰপিছত ইয়াত আছে ইনষ্টলিং দ্য প্ৰিণ্ট হেডছ কাৰ্ট্ৰিজেছ, মানে এই দুটা বস্তু লগাই লওঁ। খুলিলোঁ, মানে এটা মই খুলিম, এটা আমাৰ কেমেৰামেনে খুলিব। ওচৰত গাইজ মই ব্লেকটো খুলি লওঁ, মানে এনেকৈ খুলিব দিছে, এনেকৈ খুলি ল'ব দিছে, এনেকৈ এখন গুচাই ল'ব লাগিব, গুচাই ল'লোঁ। আৰু এইটো গুচাই ল'ব লাগিব বোলে, কি পা হয়, গুচাই দিলোঁ। তো আমাৰ এটা কেমেৰামেনে কৰিব। Every night are we paradise. তো গাইজ আমি দুটা কাৰ্ট্ৰিজেছ দুটা খুলি ল'লোঁ, এটা লগাই লওঁ, কেনেকৈ লগাই আপোনালোকক দেখুৱাই আছোঁ। তো গাইজ এইটো এনেকৈ দাঙি দিব লাগিব অলপ, হৈ গ'ল। লগাৰ টাইমত ভালকৈ লগাব লাগিব। এইটো হৈছে ব্লেক আৰু এইটো হৈছে কালাৰ, মানে উল্টা পাল্টা লগালে ভুল হৈ যাব। ইয়াতে কিন্তু চি মানে কালাৰটো ইয়াত লগাই ল'ব লাগিব। গাইজ এইটো হৈছে ইয়াতে, আৰু গাইজ এইটো হৈছে ব্লেকটো ব্লেকত লগাব লাগিব, ব্লেক ফিল্টাৰ। দাদা মই যাওঁ। অঁ হৈ গ'ল। এনেকৈ দিব লাগে, দি দিলোঁ গাইজ। এতিয়াতো ইয়াত তলত কাম নাই, আৰু ইয়াত মইতো মাৰি দিলোঁ, হৈ গ'ল। তো আমি এতিয়া কাৰ্ট্ৰিজেছ লগাই ল'লোঁ, মানে ইনষ্টল কৰি দিলোঁ। আৰু ইয়াত কোৱা মতে এবাৰ নেক্সট ষ্টেপ আছে ইয়াত, টাৰ্নিং অন প্ৰিণ্টাৰ, মানে প্ৰিণ্টাৰটো গাইজ ইলেক্ট্ৰিচিটি দিব লাগিব। এইমতে কৰি আছোঁ, আপোনালোকক দেখুৱাইছোঁ। মই এতিয়া অকলে ভিডিঅ' কৰিব লাগিব, মানে কেমেৰামেন দুটা বহি আছে ইয়াত। কেমেৰামেন দুটা ক'ৰবাত যাব আছে, পূজা আছে আমাৰ গাঁৱত আজি। কি পূজা? অষ্টমী। আমাৰ ওচৰত আজি অষ্টমী আছে, মানে অষ্টমীত যাব এনে দুটাই। মই এটা ভিডিঅ'টো একলা বনাই আছোঁ আপোনালোকৰ কাৰণে। লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। ময়ো যাম পূজাত। পাৱাৰ বটন, এইখনৰ মতে অন কৰাৰ পিছত এনেকুৱা হ'ব লাগিব, এইটো আহিব লাগিব ইয়াত, চাই লওঁ। তো আমাৰ আহি গৈছে 0 আৰু ইয়াৰ ইংকৰ চিম্বলটো আহি গৈছে, মানে কৈছে আমাৰ প্ৰিণ্টাৰ ঠিকেই আছে। এইবাৰ ইংক এটা ভৰাব লাগিব, ইংক এটা ভৰাব লাগিব। তো এই 4টা ভৰাব লাগিব, ভৰাই লওঁ। তো ব্লেকটো ভৰাব লাগিব ইয়াত। মানে এইটো আধা ভৰালে নহ'ব, গোটাই ভৰাই ল'ব লাগিব, গোটাই ফুল কৰি ল'ব লাগিব। মোৰ গোটাই ফুল হৈ গ'ল। তো ব্লেকটো গোটাই ফুল হৈ গ'ল, বাকী 3টা এনেদৰে ভৰাই লওঁ। তো গাইজ ইয়াৰ পৰা ইংক ওলাই যাব পাৰে, সেইকাৰণে এইটো ভালকৈ মাৰিব লাগিব, যাতে ওলাই নাযায় ইংক। ভালকৈ মাৰি দিব লাগিব, এইটো হৈ গ'ল। এইবাৰ এইফালে আহোঁ। তো গাইজ আমাৰ গোটেইকেইটা ইংক ভৰা হৈ গ'ল, 4টাও ইয়াতে ভৰাই দিছোঁ। এখন মাৰি দিওঁ, মাৰিব পাৰি পাইছিলোঁ, এখন মাৰি দিওঁ। তো আমাৰ ইনষ্টলেশ্যন প্ৰচেছ হৈ গ'ল। এবাৰ ইয়াতে দিলে ব্লেক দিলে প্ৰিণ্ট হ'ব, কালাৰ দিলে কালাৰ প্ৰিণ্ট হ'ব। কিন্তু গাইজ প্ৰিণ্ট কৰাৰ আগতে মানে 5 মিনিটমান টাইম লাগিব, অলপ প্ৰিপেয়াৰ কৰিব। গতিকে এই চুইচটো টিপিব লাগিব ব্লেকত। তো গাইজ চাউণ্ড শুনিব পাৰে। তো এনেদৰে 4 পৰা 5 মিনিটমান লাগিব। ইয়াৰ পিছতে আমি প্ৰিণ্ট কৰিব পাৰিম, জেৰক্স কৰিব পাৰিম। তো গাইজ চাওক,
যে সেইবোৰ আহিব ইংবোৰ আহিব ধৰিছে ভালদৰে ইয়াত এইবোৰ আহিব লাগিব অলপ টাইম লাগিব তাৰপিছতে আমি প্ৰিণ্ট কৰিব পাৰিম 4-5 মিনিট হৈ গ'ল ইনষ্টলেশ্যনটো হৈ গ'ল এক লিখা আছে মানে গাইজ এইটো এতিয়া প্ৰিণ্ট কৰিবৰ কাৰণে জেৰক্স কৰিবৰ কাৰণে ৰেডি হৈ গ'ল এতিয়া জেৰক্স কৰি চাম আমি ইয়াতে দিব লাগিব A4 সাইজৰ পেপাৰ এনেকুৱা এনেকুৱা সোমাই দিলোঁ তো আধাৰ কাৰ্ড আমাৰ প্ৰিণ্ট হৈ গ'ল এতিয়া আমাৰ প্ৰিণ্টাৰৰ কাম হৈ গ'ল প্ৰিণ্টো কৰিলোঁ জেৰক্স কৰিলোঁ ঠিকেই আছে চব আৰু এটা বস্তু অৰ্ডাৰ দিছিলোঁ সেইদিনা ফ্লিপকাৰ্টৰ পৰা এটা সৰু বস্তু আপোনালোকক সেইটো দেখাইছোঁ যিটো সিদিনা আহিছিল এসপ্তাহমান আগতে এতিয়া খুলিছোঁ ইয়াত এখন কাপোৰ আছে তো এইটো হৈছে আমাৰ মন্ত্ৰাৰ L1 ডিভাইচ ফিংগাৰপ্ৰিণ্ট ডিভাইচ ইয়াত ফিংগাৰ দিয়া হয় আৰু ইয়াৰ লগত এডাল OTGও পাইছোঁ এডাল প্ৰিণ্টাৰ আৰু এই ডিভাইচ কিনাৰ কাৰণ হ'ল মানে গাইজ মই দোকান এখন দিম বুলি ভাবিছোঁ অনলাইন দোকান তো তাৰ কাৰণে এইবিলাক আনিছোঁ আৰু এটা লেপটপ আনিব লাগিব সেইটোও দেখাম তো আজিৰ ভিডিঅ'টোৱে মানে চেষ্টা কৰিলোঁ বাই বাই